হাই ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত মই কেইটামান দৰকাৰী জিকে কুৱেশ্যন ডিছকাছ কৰিব ওলাইছোঁ। দেৰি নকৰি আমি কুৱেশ্যনকেইটা চাই লওঁ। প্ৰথম প্ৰশ্নটো হৈছে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিল? অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিলে? অপশ্যনকেইটা হৈছে 1920 চনৰ 2 জুনত, 1921 চনৰ 5 জুনত, 1898 চনৰ 22 জুনত নে 1881 চনৰ 28 জুনত। এই কুৱেশ্যনটো কেতিয়াবা পৰীক্ষাত অহা দেখা গৈছে, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো মনত ৰাখিব। শুদ্ধ উত্তৰটো হৈছে 1921 চনৰ 5 জুনত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হৈছিলে এই তাৰিখটো। এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত গৰম পানীৰ আছে? অসমৰ কোন ঠাইত গৰম পানীৰ আছে? গোলাঘাটৰ নামবৰ হাবিত নে নগাঁৱৰ চাপানলাত, ওদালগুৰিৰ ভেৰগাঁৱত নে কাৰ্বি আংলঙৰ হামৰেনত। এই কুৱেশ্যনটো বহুত দৰকাৰী, বহুত পৰীক্ষাত অহা দেখা যায় এইটো। এতিয়া আপোনালোকে মনত ৰাখিব, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গোলাঘাটৰ নামবৰ হাবিত অসমৰ গৰম পানীৰ আছে। তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিলে? 1979 চনৰ 25 আগষ্টত, 1989 চনৰ 20 আগষ্টত, 1990 চনৰ 12 আগষ্টত নে 1985 চনৰ 15 আগষ্টত। এইটো বহুত দৰকাৰী প্ৰশ্ন আৰু জানিবলগীয়া, এইটো এনেই জানিবলগীয়া। অসম চুক্তি স্বাক্ষৰিত হৈছিলে 1985 চনৰ 15 আগষ্টত। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপালজন কোন? এইটো কনফিউজ নকৰিব, এইটো অসমৰ প্ৰথম ৰাজ্যপালৰ কথা সোধা নাই। প্ৰথম অসমীয়া ৰাজ্যপাল অপশ্যনকেইটা হৈছে গোপীনাথ বৰদলৈ, দেৱানন্দ কোঁৱৰ, বিষ্ণুৰাম মেধি নে শৰৎ চন্দ্ৰ সিংহ। গোপীনাথ বৰদলৈটো আছিলে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। বাকী তিনিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি আছিলে প্ৰথম অসমীয়া ৰাজ্যপাল। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ লোকসভাৰ আসন কেইখন? অপশ্যন হৈছে 126খন, 14খন, 16খন আৰু 12খন। 126খনটো হ'বই নোৱাৰে, কাৰণ 126খন অসমৰ বিধানসভাৰ সমষ্টি। গতিকে 14, 16 আৰু 12ৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ লোকসভাৰ আসন 14খন। গতিকে অসমৰ লোকসভাৰ আসন হৈছে 14খন। তাৰপিছত সেই কুৱেশ্যনটো হৈছে আমাৰ পৌৰ নিগমৰ প্ৰধানজনক কি বোলা হয়? পৌৰ নিগমৰ প্ৰধানজনক কি বোলা হয়? কাউন্সিলৰ, মেয়ৰ, বিধায়ক নে উপায়ুক্ত। এতিয়া কাউন্সিলৰ, আমি জানো কাউন্সিলৰবিলাক সাধাৰণতে ৱাৰ্ডত থাকে। বিধায়ক বিধানসভা সমষ্টিত থাকে MLA বিলাক। উপায়ুক্ত হৈছে ডেপুটি কমিশনাৰ, ডিষ্ট্ৰিক্টবিলাকত থাকে, জিলাবিলাকত। গতিকে বাকী থাকিল মেয়ৰ। গতিকে পৌৰ নিগমৰ প্ৰধানজনক আমি মেয়ৰ বুলি কওঁ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ ইউটিউব চেনেল আছাম গভ কেৰিয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে ন'টিফিকেশ্যন বেলটো দবাই দিব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।